সুন্দৰ দিহা আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ প্ৰথমেই, আৰু আপোনালোকক ধন্যবাদ থাকিল যিসকলোকে ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, আৰু যিসকলে প্ৰথম মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে ঘৰত যদি উই সমস্যা হৈছে, ঘৰত খুব উই হৈছে, য'তে ত'তে উই হৈছে, আপোনাৰ ঘৰৰ বিভিন্ন সামগ্ৰীত উই হৈছে, ঘৰৰ আপোনাৰ চৌকাঠ উইয়ে খাইছে, দুৱাৰ খিৰিকী আদিবিলাকত উই আহিছে, মাটিৰ পৰা উই আহিছে, তেতিয়া আপুনি এই উই সমস্যাটো অতি সহজতে দূৰ কৰিব পাৰিব আজি মোৰ এই বিশেষ দিহাৰ দ্বাৰা। আজি একদম সম্পূৰ্ণ এটা ঘৰুৱা দিহা আপোনালোকলৈ আগবঢ়াইছোঁ, যিকেইটা বস্তু আপুনি অতি সহজতে ঘৰতে লাভ কৰিব। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে প্ৰথমে মোৰ দৰে এনেকুৱা এটা বস্তু বনাই ল'ব লাগিব। চ' বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকক আৰম্ভ কৰিবলৈ লৈছোঁ, আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে আপোনালোকক সহায়ৰ কাৰণে নিৰ্মাণ কৰিছোঁ মই এই বিশেষ চেনেল। আপোনালোকে মোক চেনেলটো আগবঢ়াই নিবৰ বাবে আপোনালোকে সহায় কৰিব লাগিব, মোৰ ভিডিঅ'খিনি চাব লাগিব। চ' আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'খিনি চাই যেন। এতিয়া আহিছোঁ, মই ইয়াত লৈছোঁ কি, আপোনালোকে প্ৰথমে প্ৰায় কাৰাকে নিমখ লৈ ল'ব লাগিব। যিহেতু মই মোৰ ঘৰত উই সমস্যা কম, সেইকাৰণে মই কম পানী লৈছোঁ। কিন্তু আপোনাৰ ঘৰত যদি যথেষ্ট পৰিমাণৰ উই আছে, তেতিয়াহ'লে আপুনি 1 লিটাৰ পানীত কমেও 250 গ্ৰাম বা 200 গ্ৰাম নিমখ ঢালি ল'ব লাগিব। পানী নিদিলে বেছি ভাল। আপুনি পানীত নিদি যদি আপুনি তাত কেৰাচিন তেল দি লয়, আপুনি যদি আধা লিটাৰ কেৰাচিন তেলত কমেও 200 গ্ৰাম নিমখ লৈ লয় আৰু দুইটা ধুনীয়াকৈ মিক্স কৰি লয়, তেতিয়া যদি আপুনি মিক্স কৰি পেলাই উই হোৱা জেগাত দি দিয়ে, আপুনি দেখিব যে তাত উই নাইকিয়া হৈ গৈছে। নিমখ আৰু কেৰাচিন ধুনীয়াকৈ মিলাই লওক। মই ইয়াত একেবাৰে কম পৰিমাণে কেৰাচিন তেল লৈ কম পৰিমাণৰ নিমখ মিলাই ৰাখিছোঁ। কিন্তু আপোনালোকৰ ঘৰত যদি বেছি আছে, এইটো কৰক। আপোনালোকে সেইটোৱে কৰিব, আধা লিটাৰত 250 গ্ৰাম, মানে তেনেকৈ মিলাই লওক। কিমান ধৰণে কি ৰেচিঅ'ত আপোনালোকে মিলাই, মোক সেইটো জোখত মিলাই লওক কেৰাচিন আৰু নিমখ, আৰু দি দিয়ক। উই সমস্যা একেবাৰে নাইকিয়া হৈ যাব ঘৰত। আজিলৈ আহিছোঁ বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।